সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে সঁচাকৈ খুব মানে চিন্তাজনক আৰু সিৰিয়াছ আমাৰ মাজত ডিছকাশ্যন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছোঁ বা ডিচিশ্যনত আনিব পাৰিছোঁ যদি বিজেপি এলায়েন্স NDA বা বিজেপিয়ে UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়াহ'লে BPF দল হিচাপে NDA লগত থকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ NDA থকা পিছত বা আমি NDA থাকিম তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই সিধা কথা UPPL থাকিলে BPF নাথাকিব যদি UPPLক বাদ দিব পাৰে তেতিয়া BPF বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে BTC উন্নয়নৰ স্বাৰ্থত এইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থাকাত সেইখিনি ডিচিশ্যন আমাৰ মাজত আহিল